বছ বহুত দিন হ'ল ছোৱালী জোকাব পৰা নাই। হে ছোৱালী জোকাবি চাৰা ইণ্ডিয়াৰ ছোৱালী বছৰ কাৰণে পাগল। এটাই ফোন মাৰিম ছোৱালীৰ বৰষুণ হৈ যাব। ঠিক আছে, যোন ছোৱালীক ৰাস্তাত দেখা পাম সেই ছোৱালীকে জোকাম আজি। তই ৰেডি হৈ থাক ছোৱালী জোকাবলৈ। চালা এটাও ছোৱালী নাহিল বে, ব'ল ইয়াৰ পৰা বেলেগত যাওঁ, লোকেশ্যন চেঞ্জ। বছ আপুনি কি মানুহে সেই ঠাইৰ পৰা আজি এই ঠাইত লৈ আহিলে? হে চাই থাক, আজি যদি ইয়াতে এটাও ছোৱালী নাহে লোকেশ্যন চেঞ্জ। আমিতো এটা ছোৱালীৰ কাৰণে ৰখি দিছিলোঁ, তিনিটা আহি গ'ল যে। ৱাও কি কবে। ঐ চানা, ল'ৰা দুজনে কেনেকৈ চাই আছে আমাক? যেনেকৈ চালো হেণ্ডচাম আছে দেই ল'ৰা দুজন। এই তহঁতৰো মানে চান্স পালেই হ'ল আৰু। হেই বেবী অকণমান ৰৈ দিয়াচোন। কিয় ৰ'ব লাগে? কি কাম আছে তোৰ আমাৰ লগত? লগত নহয় অনলি তোমাৰ লগত। কাম বেবী। এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি? 10 টকা নাম্বাৰটো দিবা নেকি? এবাৰ চেণ্ডেলৰ ওচৰত খাবা নেকি? এবাৰ খাই চাবা নেকি? ব'ল ইয়াৰ পৰা, এই কুকুৰবিলাকৰ লগত কথা পাতি লাভ নাই, ব'ল। আবে বছ আমাক ৰাস্তাৰ কুকুৰ সজাই দিলে বে। বাদ দে না। ব'ল ইয়াৰ পৰা, কালি আকৌ আহিম, টেগাৰ চুৰি লৈ আহিম। চাওক বছ, আজিও আহি আছে সেই তিনিজন ছোৱালী। ৰবা ভদ্ৰপাত কিয় কৰিছা? ভালে ভালে চাই দিওঁ মোৰ আগৰ পৰা, নহ'লে তোৰ কথা বেয়া। চা না বে, মোক চিনিয়ে পোৱা বেয়া আছে বোলে। আজি মাহৰ পৰা পিছা কৰি আছো বে, তো বুলি কৈ গৈছিলি ন? বছ আপুনি এতিয়া লওক। কেছ কবিৰা লগা হোক, কেছ কবিৰা লগা। কোন? তোৰ ইমান সাহস, তই মোৰ দাদাক চিনি পোৱা নাই? তই মোৰ দাদাক চিনি পোৱা নাই? এৰি দে মোক। দাদাক যাই কম তোক খালাচ কৰি দিব। দাদা বে তোৰ এইডাল কি দেখিছ? অসমীয়াত লহা বুলি কয়। কেলা পেটেদি সোমাই গ'লে তোমাৰ দাদাৰ মাৰ্ডাৰ হৈ যাব। আৰু তই দি ইয়াৰ পৰা যোৱাৰ কথা কৈছ, তোক মই যাব দিলেহে। কামুৰিলে বে। বছ তাই পলাল বে। হ'ব দে বে, এনেকুৱা ছোৱালী বহুত আছে বে। ओए संगू मालिश कर मालिश कर मालिश कर मालिश कर पूरा मालिश कर। जुना तो जे कांदी आছো দাদা অকদিন ধৰি ল'ৰা দুটা ডিষ্টাৰ্ব কৰি আছে। কোন লৰা? মই চিনি নাপাওঁ আৰু সিহঁতে আজি মোক ধমকি দিছে। কি কয় তই কোৱা নাই নেকি যে তোৰ দাদা এজন মাফিয়া হয়? নাম ডেঞ্জাৰ। কৈছে যে কোন হয় তোৰ দাদা? দাদা আপোনাকো কৈছে সিহঁতে খানিম বুলি। কি কলি মোক আনিম বুলি কৈছে? তোৰ তাতে ফটো চটো আছে নে নাই কিবা? আজিয়ে দিম মই শিক্ষা। তই দেখুৱাচোন তাৰ। ইজনে নেকি ল'ৰা? হয় নেকি? তই মোবাইলটো ল, তই ঘৰত যা। আজি ই শেষ। চাংগু মোৰ স্পৰ্টিং লৈ আহা বৰা।
বন্ধ কোন বে তই মোক সুধিছে বে কোন হয় কি লাগে তোক ইয়াৰ পইচা লাগে পইচা তই ডেঞ্জাৰক চিনি নাপাও ডেঞ্জাৰ বে কোন ডেঞ্জাৰ বে ই হাঁহিছে ই তই দুদিন ধৰি এজন ছোৱালীক জোকাই আছ আপে মোৰে তো কনফিডেন্স আছে বে ছোৱালী কনফিডেন্স সালা ই মোক আজি শেষ তই আজি দুজন লগৰ ল'ৰা লৈ আহি গেলা দম দিবলৈ আহিছ ইয়াতে এলা দম দিবলৈ জাগা পোৱা নাই আৰু দিছে তোৰ কি দুজন আৰ কাৰণে তোৰ ভয় লাগিছে অকলে আহিবি বে সিংগেল আহিবি বে কিমান দম আছে কেলা ঠিক আছে তোৰ লগত সিংগেল লাগিম সিংগেল কালি ইয়াতে আহিবি সিংগেল লাগিম তোৰ লগত আউট আউট সিংগেল লাগিম তই আউট আউট বল সিংগেল লাগিম বল অবে ওই আইছো বে আজি কি কৰিবি কও ডেঞ্জাৰৰ লগত তোৰ লেভেল দিছিলি কালি অকলে আহিছো আজি কোন বে তই কি আৰু মোক কোন বে সুধিছে বে পকলা হৈছে আজি লাগিম বুলি কৈছিলি না নাই লাগিম বুলি কৈছিল তই শেষ তই আজি শেষ এই সিক্স পেক দেখিছ দেখিছ? এনে বনোৱা নাই এই বডি এনে বনোৱা নাই তই শেষ ঐ তোৰ কালি তোক আজি এৰি দিলো বেছি নামাৰিলো তই আজিৰ পৰা মোৰ ভণ্টিক জোকাবি ঐ চাই ল'ম তোক ভণ্টিক যদি আজিৰ পৰা জোকাও না মোৰ তোৰ কথা বেয়া আছে তই মোক আজি মাৰিলি তো কালি চাবি তোৰ ভণ্টিক মই কি কৰি আছো ঐ তই বেছি লেভেল নিদিবি বুজিছ ভণ্টিৰ কিয় হ'ব লাগিলে তোৰ কথা বেয়া আছে ঐ ৰবি জোনাক ক'ত যোৱা তুমি দাদা মোৰ টিউচন আছে আৰে তুমি যে অকলে টিউচনত যাই আছা এই লম্পটোৱে আৰু তোমাক ৰাস্তাত ডিষ্টাৰ্ব কৰিব নাই কোনোবা এজনক লগত লৈ যোৱা নোৱাৰে এইটো কৰিব নালাগে লৈ যোৱা নেকি নালাগে মই পাৰিম অকলে পাৰিবা আৰু কোনোবা যাবনে আৰু লগত মোৰ ফ্ৰেণ্ড দুজনী যাব ফ্ৰেণ্ড দুজনী ঠিক আছে যোৱা ঠিক আছে ভালকৈ যাবা ঠিক আছে আজি ছোৱালীকেইটা আহিব নে নাহিবে মই শিখৰে খাই লওঁ এতিয়া আহিছে ছোৱালীকেইটা এতিয়া শিখৰ নাখাওঁ আৰু কালি তোমাৰ দাদাই কি কৰিছে জানে কি কৰিলে মোৰ দাদাই হা মাৰিছে দম দিছে আৰু এতিয়া তুমি ক'ত যাবা মোক এৰি দে গাড়ীত তোমালোকে যে এনেকৈ দৌৰি আহিছা দাদা জোনাবো কিডনেপ কৰি নিছে এই লম্পটটোৱে চাগে ই আজি শেষ আজি বে কেলা কোন দাদাই তোক বচাবলৈ আহে কেলা আজি দেখা যাক খতম আজি ঐ চাংগু তই ক'ত আছ বে এই ভণ্টিক কোনোবাই এই লম্পটটো কিডনেপ কৰিলে কিজানি তই ফটাফট আছোন ইয়ালৈ আমাৰ যা আছো বছ সঁচাই নেকি বছ সঁচাই এটা কিডনেপ সঁচাই ৰে কিডনেপ কৰি লৈ গ'ল ৰে সি তই এটা কাম কৰ তোৰ লগৰ ল'ৰা যিমান আছে ফোন কৰ ময়ো লগৰ ল'ৰাক ফোন কৰোঁ বিচাৰ কৰোঁ দেচোন ক'ত নিলে সি ঠিক আছে কৰ ময়ো কৰি আছোঁ পাই গলি ক'ত নিছে সেইটো ঘৰত ঐ তই আহিলি বে দেখিলি তোৰ ভণ্টি কেনেকৈ কিডনেপ কৰি লৈ আহিছো মোৰ ভণ্টিক কিডনেপ কৰিবলৈ তই ক'ত সাহস পালি তই দেখা নাই তই আজি কি বে হা আৰু যদি তোক এই জেগাত দেখা পাওঁ কাটি পিচ পিচ কৰি পেলাম ভণ্টি খুল এইবিলাক বল ঐ কুকুৰ